रायमना माहारियारि हाग्रामानि सालाझाराव फिडभाइभार मुंनि मासे बिसगोनां जिबौ हगारदों। कक्राझार जिल्ला गसाइगाव महकुमानि सिङाव थानाय रायमना माहारियारि हाग्रामायाव कुसुगाव खोन्दोनि हाग्रा बिफानारिफोरा फेबसु हाग्रा ओनसोलनि सालाझाराव फिडभाइभार मुंनि मासे बिसगोनां जिबौ हगारदों। बे जिबौखौ कक्राझार जिल्लानि सिङाव थानाय बेलाखोबा गामिनिफ्राय सापटग्राम अरनारि जिउ रैखाथि गौथुमा बोखांनो मोननाय जादोंमोन। थांनाय सुनिबार सानखालि बे जिबौखौ रायमना माहारियारि हाग्रामायाव कुसुगाव खोन्दोनि हाग्रा बिफानारिफोरा आरो सापटग्राम अरनारि जिउ रैखाथि गौथुमा जथायै फेबसु हाग्रा ओनसोलनि सालाझाराव हगारनानै होयो। मैं विश्वजित बर्मा मोर एनजिओ जी है ये है प्रकृति सापटग्राम वाइल्ड लाइफ प्रोटेक्शन सोसाइटी। तो आसलते आम ये सापडाल भेलाकोपा नाমৰ এটা জায়গাৰ পৰা BTC পৰে তাৰে পৰা উদ্ধাৰ কৰিছিলোঁ আৰু এইডাল সাপ হৈ আছে আমাৰ নামনি অসমত প্ৰথমবাৰৰ বাবে উদ্ধাৰ হোৱা সাপ। এইডাল সাপ আমি আগতো ক'তো মানে পোৱা নাছিলোঁ আৰু এই সাপডাল হৈ আছে সালাজাৰ পিট ভাইপাৰ, গ্ৰীণ পিট ভাইপাৰ, সালাজাৰ পিট ভাইপাৰ বুলিও ক'ব পাৰি। তো সালাজাৰ পিট ভাইপাৰ হৈ আছে এটা অতিশয় বিষাক্ত সাপ আৰু এইডাল সাপৰ দেহাত হেমোটক্সিক নামৰ ভেনম এটা পোৱা যায় আৰু এইডাল সাপ যদি আমাৰ কাৰোবাৰ যদি বাইট কৰে, যদি ইনষ্টেণ্ট সময়ত আমি যদি হস্পিটেললৈকে নাযাওঁ তেতিয়াহ'লে কিন্তু মানুহজনৰ মৃত্যু অনিবাৰ্য। সেইকাৰণে আপোনালোকৰ জৰিয়তে মই সমূহ ৰাইজক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে স্নেক বাইট এটা দুৰ্ঘটনা আৰু এইবোৰ দুৰ্ঘটনা যদি কাৰোবাৰ লগত কেতিয়াবা হয় আপোনালোকে কোনো ধৰণৰ ওঝা ঝাৰফুকৰ ওচৰত গৈ পেলাই নিজৰ মূল্যৱান সময়খিনি নষ্ট নকৰিব। ততালিকে আপোনালোকে চিভিল হস্পিটেললৈকে যাওক, ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত য'ত এণ্টিভেনাম এভেইলেবল পোৱা যায় আৰু এণ্টিভেনামবিলাকো কিন্তু এই সাপৰ বিষে দিয়ে তৈরি হয়। তো সেই এণ্টিভেনাম দিয়েহে পেলাই স্নেক বাইট পেচেণ্টক আমি ভাল কৰিব পাৰিম। কোনো ওঝা ঝাৰফুক বা কি হয় তন্ত্ৰ মন্ত্ৰ কিন্তু কোনো ধৰণৰ স্নেক বাইট পেচেণ্টক ভাল কৰিব নোৱাৰে। এইডাল সাপ 2019ত ফাৰ্ষ্ট অৰুণাচলত মানে ডিস্কভাৰ কৰা হৈছিল, 2019ত অৰুণাচলত। আৰু আপাৰ আছামত আমাৰ এইডাল সাপ দেখিবলৈ পোৱা যায় বেছিভাগ পৰিমাণে আৰু নামনিত আমি কিন্তু ফাৰ্ষ্ট টাইম ইয়াতে পাইছোঁ, কিন্তু আপাৰ আছামত এইডাল সাপ আছে এভেইলেবল। আৰু অৰুণাচলত ফাৰ্ষ্ট আপোনাৰ 2019ত মানে ফাৰ্ষ্ট ডিস্কভাৰ কৰা এইডাল সাপ। তো এইডাল সাপৰ দেহাত হেমোটক্সিক নামৰ ভেনমটো থাকে, বিষটো থাকে। তেতিয়া কি হয় আমাৰ দেহাত যিটো মানে ৰক্তবোৰ তেজবোৰ আছে তেজবোৰ গোট মাৰি দিয়ে। সেই হিচাপত কি হয় তেতিয়া পেচেণ্টৰ সাধাৰণতে নাকেদি মুখেদি চকুৱেদি তেজ ওলাই আহিব আৰু য'ত বাইট কৰিব সেইখিনি জেগা মানে আপোনাৰ চুৱেলিং হৈ যাব আৰু ফাটি পেলাই তেজখিনি ওলাই অহাৰ কাৰণে চেষ্টা কৰে। সেইকাৰণে জেগা একদম বেয়া মানে পচি যোৱাৰ নিচিনা হৈ যায়। মানে এইডাল আমাৰ কি ডিঅফিচাৰ আছে তেখেতৰ অনুমতি হিচাপে আমি এটা যিটো ৰায়মনা কি আছে ফাকুৱা বনাঞ্চলত আমি ৰিলিজ কৰোঁ। সেইকাৰণে ক'ত এইটো ৰিলিজ কৰা এটা ঠাই লাগে, কিয়নো এই আকৌ নেচাৰেল তাৰ হেবিটেটটো দি দিলে ই বাচি যাবগৈ। তো মই ডিচাইড কৰিলোঁ যে যিহেতু তাতে দেখা গৈছে, এটা দেখা গৈছে মানে আৰু থাকিব তাৰ লগৰ, সেইটো কাৰণে তাতে দি দিলে হয়তো তাৰ পাৰ্টনাৰ পাব পাৰে, সংগী পাব পাৰে, তাৰ হেবিটেটটো পাই যাব। তো ই বাচি যোৱাৰ চান্সেছটো বহুত হেৰি হৈ যায়গৈ। আমি ৰায়মনাৰ নেশ্যনেল পাৰ্কৰ ভিতৰত পেপচু এলেকাৰ ওচৰে পাছৰে এৰি দিম। তাতে ধৰক এইটোৰ হেবিটেটটো তাতে আছে যেন লাগিছে, বেলেগ দেখা পোৱা গৈছে এতিয়া। তো তাতে এৰি দিলে তাৰ কাৰণে আটাইতকৈ বেটাৰ হ'ব। আৰু আমাৰ ওচৰে পাছৰে এৰি দিলে ধৰক পয়জনাছ স্নেক যেতিয়া মানুহ এক্সিডেণ্ট হ'ব পাৰে, আৰু স্নেক বাইট এটা এক্সিডেণ্টৰ দৰেই। তো আমি চবে সাপৰ পৰা অলপ দূৰত নিজক দূৰত ৰাখি চলিলে হ'ল। সাপটো মাৰিব নালাগে। ক'ৰবাত দেখা পালে ফৰেষ্ট ডিপাৰ্টমেণ্ট অথবা যোগাযোগ কৰিলে ৰেস্কিউ কৰি আমি এৰি দিওঁ। বহুতকেইটা এৰি দিছে। তো মই তেওঁক থেংক ইউ জনাইছোঁ। আজি এনেকুৱা বিৰল প্ৰজাতিৰ সাপ এটা ৰেস্কিউ কৰি আনিছে। তো সাপটো বাচি যাব বুলি আমি হেৰি কৰিছোঁ আৰু আজি তাতে গৈ এৰি দিয়া হ'ব।